হেল্ল' গাইজ ৱেলকাম মাই ইউটিউব চেনেল। গাইজ কেইদিনমানৰ পৰা ইমান ৰ'দ দিয়া হৈছে, চাগে ইন্দ্ৰদেৱ তাৰ কিবা খং উঠি আছে কোনোবাৰ ওপৰত, সেইকাৰণে বৰষুণ দিব পাহৰি গৈছে। আৰু এই মস্ত ৰ'দতো দাদা আৰু মই আহিছোঁ মাহীহঁতৰ ঘৰত কুৰমা খাবলৈ। আৰু ইমান ৰ'দতো কুৰমা খাব আহিব পৰাটো এটা বহুত টেলেণ্টৰ কথা, যিটো টেলেণ্ট দাদা আৰু মোৰ তাত কুট কুটকৈ ফুৰি আছে। ভাবিলোঁ আমাক স্বাগতৰ কাৰণে চাগে মাহীহঁতে বাহিৰত ৰৈ আছে, কিন্তু কোনো নাই বাহিৰত। আমি নিজেই সোমাই আহিলোঁ ভিতৰলৈ। আৰু আহিয়ে দেখা পালোঁ মামাহঁতে আহিছে আৰু মামাহঁতক চাহ দিয়াত ব্যস্ত হৈ আছে। আৰু ইমান দেৰি কৰাৰ কাৰণে আমাক অলপমান গালি পাৰিলে, গালি চালি খুৱাই উঠি আমাকো দিলে চাহ খাবলৈ। আৰু মাহীয়ে এনেকৈ ভাতৰ কাৰণে কিবা কিবি বনাই আছে। আৰু এয়া হৈ গ'ল আমাৰ কাৰণে ভাত ৰেডি। তো মাছৰ আঞ্জা আছিলে, পনীৰ আছিলে, কণী আছিলে, ভাজি, ডাল, সেনেকৈ কিবা কিবি বহুত আছিলে। আৰু আমাৰ কোনোজনীয়ে কিবা বিহুৰ আখৰা কৰি আছে, সেইকাৰণে ড্ৰেছ চেছ পিন্ধি পূৰা ৰেডি হৈ গৈছে তাই। আৰু আমি ভাত তাত খাই উঠি আমিও ঘৰলৈ আহিব ওলালোঁ। আৰু এয়া আমি ঘৰ আহি আছোঁ। আৰু ভিডিঅ'টো এইখিনিয়ে আছিলে।